নমস্কাৰ, গুড মৰ্নিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বৰ্ণালী আৰ এন ব্লগলৈ সকলোকে। আজি এতিয়া কাম বন কৰি মেলি আজৰি হৈ ল'লোঁ। এতিয়া যাম আমি গাঁৱলৈ। বহুত দিন ব্লগ দিয়াই নাই, ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, যিহেতু গাঁৱলৈ যাম। আৰু কিয় যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব, তেতিয়া গম পাব। একেবাৰে ৰাস্তাত গৈ লগ পাই আছোঁ। এতিয়া আমি আজি ৰাতিৰ সাজৰ বাবে এইফালে বহাই দিছোঁ ভাত, এইফালে ব্ৰইলাৰ মাংস, এইফালে সৰু মাছ, আৰু এয়া মায়ে দিনতে বনাই থৈছে। হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি এখেতৰ ভিডিঅ'ত ফাৰ্ষ্ট টাইম ওলাইছোঁ। আমি আজি ঘৰত আহিছোঁ। মাছ আৰু ভাজি। এয়া আমাৰ ছাগলী মাংস। এয়া হ'ল ব্ৰইলাৰ। আমাৰ টেকেলি এইটো উৎপাত কৰি আছে। উৎপাত বদমাছ। আমাৰ ঘৰত আহিছে আজি বাইদেউ আৰু ভিনদেউ, ভাগিন পোৱালিটো আহিছে। আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্ট টাইম আজি আমাৰ ভাগিন আহিছে। এইটো সোমাইছে ভিতৰত। এইটো ভিনদেউ, এইপিনে বাইদেউ মহৰি আঠুৱাৰ ভিতৰত সোমাই আছে। এইটো ভাগিনছে না আমাৰ। এইটো মোৰ ভণ্টি, মোবাইলত ব্যস্ত একদম। লাষ্ট টাইম দেখাই আছোঁ আপোনালোকক মই দেউতাক। আমাৰ গাঁৱলৈ অহাৰ মেইন কাৰণটোৱে আছিল ধুনুক বেজী দিয়াৰ, কাৰণ তাইৰ 1.5 বছৰ হৈছিল। যিহেতু বেজীটো দিয়া হোৱা নাছিল, সেইবাবে আমি গাঁৱলৈ হঠাৎ আহিলোঁ আৰু বেজী দিব। আৰু তাকে পলিঅ' খুৱাই দিছোঁ প্ৰথমে। তাৰপিছত এয়া বেজী দিব লওঁতে দেখিছেনে, তাই গম পাই কেনেকৈ বাইদেউজনীক মাৰি আছে। তাই চাগে গম পাইছে, যিহেতু আগতে দেখিছে বেজীবিলাকে কান্দি আছে, তাইও গম পাইছিলে কিবা এটা কৰিব বুলি, সেইবাবে তাই এনেকৈ বাইদেউজনীক মাৰিছে। এতিয়া বেজী দিওঁতে তাই কেনেকৈ কান্দিব দেখিছেনে। এইখিনি সময় সঁচাকৈ বহুত বেয়া লগা সময় হয়। তথাপিও ধৈৰ্য সহকাৰে থাকিব লাগিব, যিহেতু সিহঁতৰ ভৱিষ্যতৰ কথা আছে। এই বেজীকেইটা দিয়াটো বহুত বেছি প্ৰয়োজনীয় হয়, সেইবাবে দিব লাগে যিমান কষ্ট নহ'লেও। তাইক 3টা বেজী দিছিল, এটাৰ বিষ থাকিব বুলি কৈছিল। এয়া পিছদিনাখনৰ দৃশ্য। আমাৰ পিছফালৰ পথাৰখন, আমাৰ ঘৰৰ পৰা পূৰা একদম গোটেই পথাৰখন দেখিবলৈ পোৱা যায়। পুৱা ট্ৰেক্টৰ মাৰি আছে দাদাজনে। আৰু এয়া আমাৰ পথাৰত বোকা দিয়া হৈছে। পথাৰত ৰুবৰ বাবে সেইবাবে বোকা দি থোৱা হৈছে। ইমান ধুনীয়া চাওকচোন, পৰিৱেশটো দেখিবলৈ বৰ ভাল লাগে। সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ। এখন পাহাৰ ইয়াৰ পৰাই মই ঘৰৰ পৰাই দেখিবলৈ পোৱা যায়। পৰিৱেশটো বহুত বেছি ধুনীয়া হয়। এনেও গাঁৱৰ পৰিৱেশটো বহুত বেছি ধুনীয়াই হয়, যিহেতু আমি গাঁৱৰে মানুহ হয়। আৰু এয়া আমাৰ গছৰে মধুৰিআম লাগি আছিল, কল লাগি আছিল। অকণমান আমাৰ পথাৰখন দেখুৱাই দিলোঁ। গুড ইভিনিং। ভাত পানী খাই মেলি আজৰি হৈ, সকলো কাম বন কৰি মেলি আজৰি হৈ এতিয়া যাব লৈছোঁ আকৌ গুৱাহাটীলৈ আজি। এতিয়া প্ৰায় 3টামান বাজিব হ'ল চাগে। তো আমি যাব ওলাইছোঁ। ধুনু টোপনি মাৰি আছে, সেইবাবে অলপ ৰৈ দিছোঁ। আজি যিমানখিনি দেখুৱাব পৰা আপোনালোকক দেখুৱাই যাম। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই যাব। এয়া আমাৰ গাঁৱৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয় সঁচাকৈ। সেউজীয়া পাহাৰ, গছ গছনি, বিল, বহুত বেছি ধুনীয়া লাগে পৰিৱেশটো। সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থৈ দিওঁ, আপোনালোককো দেখুৱাই দিওঁ আমাৰ গাঁওখনৰ পৰিৱেশটো।
ৰঙেৰে বুকুতে বিয়পা অভিমানী দৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহিলিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা না এবাৰ খুজি খুজি থাকিব বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰ তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মই তোমাৰ যোৰাপাটৰ সেইখিনিতে আমি মিঠাই দেখিবলৈ পালোঁ। মিঠাই দৈ চবখিনি আছিল, তাৰ পৰা আমি মিঠাই ল'লোঁ অকণমান। অলপ আগত গৈ আমি গাখীৰ দেখিলোঁ, তো তাৰ পৰা গাখীৰো লৈ ল'লোঁ। তাৰপিছত আৰু প্ৰায় আমি 5টামান বজাত আহি ঘৰ পালোঁহি। মোৰ আৰু ভিডিঅ' কৰা নহ'ল, আজিৰ ভিডিঅ'টোত বিশেষ দেখুৱাব নোৱাৰিলোঁ। তথাপিও আমাৰ গাঁওখনৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱালোঁ আৰু আশা ৰাখিছোঁ যেন আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগে। তাতে লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।